নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেন্তে বলকচোন আজি হোটেলৰ দৰে নিমকি ঘৰতে কেনেকৈ বনালোঁ চাওঁ। প্ৰথমতে মই ডাঙৰ কাপেৰে 1.5 কাপ আটা লৈছোঁ। ভালদৰে চালি ল'ব, কিন্তু মই আগতে চালি লৈছিলোঁ, সেইকাৰণে এতিয়া চালা নাই। আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ। দি এতিয়া মই অলপ টাইম সানি ল'ম, দেখিছে আপোনালোকে। আৰু সানি থাকোঁতে মানে যদি কমি যায় আপোনালোকে এনেকৈ ৰিফাইন তেল অকণমান দি ল'ব। আৰু ধুনীয়াকৈ এনেদৰে সানি থাকিব ৰিফাইন তেল দি এনেকৈ হাতত বান্ধ খাই এটা লাডু হৈ যাব। তেতিয়া আপোনালোকে ৰিফাইন তেল আৰু দিব নালাগে, দেখিছে। এয়া মই দেখাই দিছোঁ ভালদৰে। ইয়াতকৈ বেছিকৈ ৰিফাইন তেল নিদিব। ইয়াত এতিয়া মই বেকিং পাউডাৰ দি দিছোঁ 1 চামুচ। ভালদৰে মিলাই লৈ ইয়াত মই নিমখ আধা চামুচ দি দিছোঁ। যিহেতু নিমখীয়া নিমকি বনাম, সেইকাৰণে আধা চামুচ নিমখ দি দিছোঁ আৰু ভালদৰে সানি লৈছোঁ। এইটো এনেকুৱা বনাব দেই আপোনালোকে ৰিফাইন তেলে সানি লৈ। আৰু ইয়াতে মই 1 চামুচ কালজিৰা দি দিছোঁ। কালজিৰা দিলে নিমকি ফ্লেভাৰটো ভাল হয়। আৰু এতিয়া মই ভালদৰে সানি ল'ম। আৰু সানি লোৱাৰ পাছত মই ইয়াতে পানী দিছোঁ। পানী দি ভালদৰে সানি ল'ব। মানে আপোনালোকে যিদৰে ৰুটি বনাবৰ কাৰণে আটাখিনি মঠি লয় তেনেদৰেই কৰিব লাগিব। প্ৰথমতে এয়া মই তেনেদৰে পানী দি এটা ডো প্ৰস্তুত কৰি ল'লোঁ। আপোনালোকে যেতিয়ালৈকে এনেকৈ এটা ডো প্ৰস্তুত নহয় তেতিয়ালৈকে পানী দি সানি থাকিব। আৰু এনেকৈ বহুত টাইম মঠি থাকিব লাগিব, বহুত টাইম সানি থাকিব লাগিব। তেতিয়াহে মানে কোমল হ'ব, নহ'লে কিন্তু খাবলৈ টান হ'ব। এয়া দেখিছে, মই আপোনালোকক দেখাই দিছোঁ কিমান কোমল লাগিছে, কাৰণ মই বহুত টাইম সানি আছিলোঁ যে, সেইকাৰণে। আৰু অলপ এনেকৈ সানি থাকিব। আৰু মোৰ সানি হৈ গ'ল ধুনীয়াকৈ, আটাটো মঠি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এইটো দেখিছেনে। আৰু ইয়াক অলৰেডি কোমলেই বাৰু, হ'লেও ধৰিব পাৰিছেই। বনাবলৈ বহুত সহজ হয় এই নিমকিবিধ। আৰু এতিয়া মই কি কৰিম গম পায় আপোনালোকে? ধুনীয়াকৈ 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আৰু 15 মিনিট পাছত মই ঢাকোনখন খুলি চাইছোঁ। এয়া বহুত কোমল হৈ গৈছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান স্মুথ হৈ গৈছে, নহয়নে বাৰু? আৰু এতিয়া মই সৰুকৈ লাডু বনাই ল'ম। মানে ৰুটি যে বেলে তেনেদৰে বেলি ল'ম বাৰু। আৰু একেবাৰে পাতলকৈ বেলিব লাগিব, কিন্তু যিহেতু নিমকি হয় সেইকাৰণে একেবাৰে পাতলকৈ বেলিব লাগিব। এতিয়া আপোনালোকে দেখিছেই ইফালৰ পৰা মোৰ আঙুলিকেইটা জিলিকি আছে, তেনেদৰে বেলিব লাগিব। আৰু বেলি হোৱাৰ পাছত মই এইফালে ছাইডকেইটা কাটি দিছোঁ, কাৰণ ৰুটিটো বেলোতে অকণমান বেকা বেকি হৈ যায়, নহয়নে বাৰু? সেইকাৰণে মই ছাইডকেইটা কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এইফালে মোৰ নিমকিখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। যিসকলে এনেদৰে কাটিব নাজানে সেইসকলে বেলেগকৈও কাটিব পাৰে বাৰু। আৰু এনেকৈ এইখিনি দেখিছে, ধুনীয়াকৈ নিমকিখিনি মোৰ কাটা হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ কেৰাহী এখন গৰম কৰি লৈছোঁ। কেৰাহীখন এনেকৈ হাতটো দি চাব, যেতিয়া গৰম ভাৱ পাব তাৰ পাছতে ৰিফাইন তেল দি দিব। ৰিফাইন তেল দিয়াৰ পাছতো কিন্তু এনেদৰে হাতখন দি চাব। হাতখন যদি গৰম হয় তেতিয়া আপুনি ইয়াত ধুনীয়াকৈ নিমকিখিনি দি দিব পাৰিব। আপোনালোকে গেছটো 0 ফ্লেমত দি দিব, নহ'লে তাতকৈ বেছিকৈ দিলে নিমকিখিনি দেৰি যাব, মানে টান হৈ পৰিব আৰু খাবলৈ টেষ্টটো নাহিব, সেইকাৰণে ভাল নালাগিব। দেখিছে, এয়া মোক কাঢ়িব পৰা হৈ গ'ল, কিমান ধুনীয়াকৈ হৈছে। ইয়াতকৈ বেছিকৈ আপোনালোকে গেছৰ ওপৰত ৰাখি নথ'ব। মই আকৌ আপোনালোকক ভালদৰে দেখাই দিছোঁ, চাওক। এয়া এইটো দেখিছে, এইটো বাৰু মই কিহেৰে বনালোঁ। যিটো নিমকি বনাবৰ কাৰণে বেলিছিলোঁ ৰুটিটো, তাৰ পৰা যিখিনি ছাইডকেইটা কাটিছিলোঁ, ছাইডকেইটা এনেই লোকচান হৈ যোৱাতকৈ মই সেই তেনেকুৱাকৈ সৰুকৈ বনাই পেলালোঁ। আপোনালোকেও বনাব পাৰে। আৰু মোৰ এয়া নিমকি ৰেডি হৈ গ'ল। মই বাৰু আপোনালোকৰ দৰে বা হোটেলৰ দৰে বনাব পাৰিছোঁ নাই কমেণ্ট এটা কৰি জনাই দিবচোন দেই। আৰু এয়া মোৰ নিমকি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি একাপ চাহৰ সৈতে নিমকিৰ সোৱাদ লওঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু আজিলৈ তেন্তে আহিছোঁ, বাই বাই।